हे गाइस, आप सभी लोग कैसे हो? आई होप कि आप लोग बढ़िया होंगे, बढ़िया रहना। बंधुসকল, আজি আমাৰ ইয়াতে মানে একে পানীৰে পৰিপূৰ্ণ হৈ আছে গোটেই বানপানী। কি কবি আৰু দুখৰ বিষয়। ঘৰত পানী উঠি আছে, এইয়া পানী মানে লাহে লাহে বাঢ়ি আছে। এইয়া ঘৰত পানী উঠিছে, লাহে লাহে পানী বাঢ়িব ধৰিছে। খাল বিল সকলো বুৰ গ'ল আৰু এইয়া ঘৰ, এইটো আমাৰ মামাহঁতৰ ঘৰ হয়। ইয়াতেও মানে পানী পাইছে আৰু কাষ উঠিবই আন পাইছোঁ। এইটো ৰঞ্জিত দাহঁতৰ ঘৰ। সেইটো ই কাৰোবাৰ লগত কথা পাতি আছে। ইহঁতৰো ঘৰৰ প্ৰায় পানী পাইছে, যায় চোতাল উঠিছে। পানী পানী এইয়া জাল পাতা মানুহ কিমান, মানে বহুত জাল পাতা মানুহ আমাৰ ইয়াতে। ইফালে যোৱাকালি একে জালেৰে গোটেই ভৰ্তি হৈ আছিলে। বানপানী বানপানী দুখৰ বিষয় বন্ধুসকল। মানে প্ৰতি বছৰে আমাৰ ইয়াতে বানপানী হৈয়ে থাকে আৰু বানপানীৰ ফলতে আমাৰ ইয়াতে বহু ক্ষতিগ্ৰস্ত হ'ব লগা হয়। দেখিবই পাইছে, এইয়া পানীত মানে এতিয়া হাতী লৈ লৈ ওলাইছে। ছাগলী, গৰু ছাগলী বিভিন্ন অসুবিধা, একদম বহুত অসুবিধা আৰু। এইটো টিঙিৰাটো এইটো এটা টিঙিৰা, এইখিনি এটা আছে উঠি। এইয়া গাইজ, খাল একদম বুৰ গৈছে। এই ইয়াতে চাওঁ, এয়া মামীয়ে মাছ বাচি আছে। এই বিভিন্ন ৰকমৰ মাছ আছে। কোনো নহয়, ভিডিঅ' বনাই আছোঁ। গৌতম, এইয়া মামা এইগিলা ঢোল বনাই থৈছে। চেপা, এইবিলাক চেপা, বানপানীৰ কাৰণে চেপা লাগে নহয়। চেপা কিন্তু ময়ো বব জানো, বুইছোঁ কেইটামান, নোবোৱা নহয়। হেই উঠা নাই, উঠ। বানপানী কি কৰি আছে ইয়াতে? ৰাইজৰ চলিয়ে মাছ মাৰি আছে। চাবি পানী কিমান হৈছে, পানী ভৰ্তি হৈছে। চোতালত উঠব অলপ, এতিয়া অলপ সময় পিছত। গাইছ, এইটো আমাৰ ঘৰটো। আমাৰ ইয়াতো পানী উঠব আৰু যি দেখা গৈছে। এই খালটো বৰ্তমান বুৰ যোৱা নাই, যাব হেন পাইছোঁ। পানী মানে এইগিলা পানী ইফালেতো বুৰ গৈছে সম্পূৰ্ণ, পশ্চিম ফালে গোটেই বুৰ গৈছে ঘৰবিলাক। আমাৰ ঘৰটোৱে যি বাকী আছে, যাব হেন পাইছোঁ। এইয়া ইফালে কি কৰি আছে বোলে সুধিছে। ইফালে খুৰীহঁতে বৰ সমস্যা হৈছে। ঘৰৰ চিৰিতে মানে কাপোৰ ধুব লগা হৈছে। বানপানী বানপানী কি কৰিব আৰু, উপায় নাই। ভগৱানৰ লীলা চব। কি হাঁহি আছে ডালিমীয়ে। এতিয়া অসমৰ ৰাইজে গোটেই দেখা পাব এতিয়া ভিডিঅ'টো। এইটো এটা বোলে কি হৈছে ইয়াৰ জানো, কোনোবাই তাক মাছিয়ে পিঠিখান এনেকৈ ঘূৰাই দিছে, চেঙেলী মাছৰ নিচিনা। এই ছাগলী, ছাগলী বুলিয়ে ধৰিম এতিয়া তোক। এই ছাৰ চাওক, একবাৰ দেখাই দি চবে চাওক। এইয়া লাজ কৰিছে বেচেৰাই। এইটো ছাগলীক চুমা খাই আছে। ইয়ে প্ৰভু, ছাগলীকহে চুমা খাব পাইছে আৰু ই। কি হ'ব, মোৰো ভাল লাগে অৱশ্যে ছাগলী। পাত খাইছা? মুৰ্গীকে চাই আছা? এই তেৰি পল্লু হৈ দেখিছানে? দে খা, পাত খা। একো অনা নাই মই, খোৱা বস্তু নহয়, খা দে। গাইছ, এই আমাৰ বাঁহতলত পানী উঠিছে, অলপ বাকী আছে আৰু মানে লাহে লাহে পানী বাঢ়ি আছে। বাঢ়ি বাঢ়ি এতিয়া কি হ'ব মানে বৰ সমস্যাজনক পৰিছোঁ আৰু। এইয়া আমাৰ চুনু আহি আছে ইফালে, দেখিছানে কিমান পানী হৈছে। হাফেন চাফেন এনেকৈ কচাই একদম কিবা কৰি আহি আছে আৰু। এইটো চাওঁ কোন, এইটো নয়ন দেখোনে আমাৰ ইফালে আছেন, তই এইটোৰ লগত কাম আছে।